নমস্কাৰ সকলোলৈকে। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে মই মোৰ মধুমিতা বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে গৈ আছোঁ, আমাৰ ঘৰৰ ফেমিলি গৈ আছোঁ। ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ সকলো আপোনালোকক ভিডিঅ'টিৰ জৰিয়তে জনাই যাম। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। চাই থাকক, আমি ক'ত গৈ আছোঁ, কি কৰিছোঁ, প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক দেখাই যাম। এয়া আমি পাইছোঁহি। হয়তো এইটো এৰিয়া দেখি পিনি চাগে বহুতে চিনি পাইছেই আমি ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ। যদি কিছুমানে চিনি পোৱা নাই এৰিয়াটো বা ধৰিব পৰা নাই, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক ভিডিঅ'টিৰ জৰিয়তে জনাই যাম। আৰু এইখিনিতে এটা কথা কৈছোঁ, যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কিন্তু নাপাহৰিব। তাতো ৰাখিব পৰা যাব। আমি য'লৈ আহিছোঁ পাইছোঁহি আৰু গাড়ীখন পাৰ্কিং কৰিবৰ কাৰণে ইয়াত ৰখোৱা হৈছে। চাই থাকক ভিডিঅ'টি শেষলৈকে, সম্পূৰ্ণ আপোনালোকে কথা গম পাই থাকিব। এইজনে হৈছে মোৰ মৰমৰ দাদা হয়। পৰিচয়টো দি গৈছোঁ আপোনালোকক। টাৱেলখন লৈ লওঁ, ইমান যিহে গৰম পৰিছে, টাৱেলখন লৈ লোৱাতে ভাল হ'ব। টাৱেলখন নাপাই পিনি ভাবিলোঁ মই গামোচাখনকে লৈ যাওঁ আৰু, কাৰণ গামোচাখনো বিশেষকৈ প্ৰয়োজন আছে যিহেতু, সেইকাৰণে গামোচাখনকে লৈ গ'লোঁ। আৰু এটা কথা মই কৈ দিছোঁ, মই যেতিয়া দৰ্জাখন যেতিয়া মই মাৰিব লৈছোঁ তেতিয়া মানে মই মাৰিব জনা নাছিলোঁ। ভাবিছিলোঁ চাবিটো লৈ পিনি মাৰিব লাগে নেকি, কিন্তু যে ভিতৰত নি হুপটো মাৰি দিলে হৈ যায় সেইটো মই গম পোৱা নাছিলোঁ। পাছত পাৰিলোগৈ আৰু মাৰিব ট্ৰাই কৰি পিনি। ভাবিলোঁ সেইটোৱে যে হ'ব বুলি, মাইণ্ডত পটককৈ খেলাই গ'ল, গতিকে শেষত মই মাৰিব পাৰিলোঁ। হাতত দিয়কচোন, হাতত দিয়ক, এনেকৈ হাতখন লৈ পেলাই দিয়কচোন। মোক দুটা দিয়ক, দুটা দিয়ক। এইজনে হৈছে মোৰ দেউতা। তেওঁ এনেকৈ বান্দৰক বুট খুৱাই বা কিবা বেলেগ ধৰণৰ বস্তু খুৱাই তেওঁ বহুতেই ভাল পায়। তেওঁ যেতিয়া আমি তললৈ যোৱাৰ আগমুহূৰ্তত তেওঁ এইটোৱে কৈছিলে যে বান্দৰখিনিকো চাবলৈ যাম, তেনেকৈ কৈছিলে। মানে তেওঁ এইবোৰ কৰি বহুতেই ভাল পায়। বান্দৰকে দিব নেকি? নিদিওঁ। এতিয়া আপোনালোকে চাগৈ গম পালে আমি ক'লৈ আহিছোঁ। আমি আহিছিলোঁ নেঘেৰিটিঙৰ শিৱদৌললৈ, আৰু তাত আমি চাকি দিবৰ কাৰণে আহিছিলোঁ, সকলোৱে মংগলৰ কাৰণে। গতিকে কৈ দিছোঁ আপোনালোকে দেৰগাঁও নেঘেৰিটিং আহিলে যিসকল ব্যক্তিয়ে চিনি নাপায় তেওঁ কৈ দিছোঁ যে দেৰগাঁও নেঘেৰিটিং আহিলে আপোনালোকে নেঘেৰিটিঙৰ পৰা যদি আপোনালোকে আহে গুৱাহাটী ছাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে লেফ্টত ল'ব লাগিব, আৰু যদি আপুনি শিৱসাগৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ৰাইট ছাইডে ল'ব লাগিব। বেছি দূৰ নহয়, টাউনৰ পৰা আপোনাৰ বেছি সোমাব নালাগে, 1 কিলোমিটাৰমান সোমাব লাগে খুব বেছি। মই হয়তো ইমান ভালদৰে নাজানো কিমান হ'ব, কিন্তু মোৰ মতে 1 কিলোমিটাৰমান হ'ব। যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে আহিব পাৰে।
এয়া আমি পালোহি এতিয়া ভিতৰত আমি সোমাই চাকি বন্তি জ্বলাম গতিকে আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টি কেনেকুৱা পায় প্লিজ কমেণ্ট বক্সত আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব জ্বলালো এতিয়া দুৰ্গা মন্দিৰ আমাক দুৰ্গা মন্দিৰতো সেৱা ভাগি ল'বৰ কাৰণে তেখেতে মাতি আনিলে গতিকে আমিও তাতে সেৱা ভাগি লৈ পিনি তাৰ পৰা ওলাইছোঁ সকলোৱে মংগলৰ কাৰণে সেৱা ভাগি ল'লোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব মোক যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত দি যাব পাৰোঁ তাৰ বাবে আপোনালোকে মোক সদায় আশীৰ্বাদ আৰু মৰম কৰি যাব আপোনালোকে চাগৈ নিশ্চয় ভাবিছে যে মই নিজক কিয় ভিডিঅ'টিত ওলোৱা নাই নহয় জানো মই পোনপ্ৰথমে আপোনালোকক কৈ লৈছোঁ যে মই ফটো উঠি আৰু ভিডিঅ'ত উঠি মই খুবেই বেয়া পাওঁ আৰু সেইটো মই এটা বেয়া অভ্যাস বুলি ক'লেও বেয়া নহ'ব বা ভাল অভ্যাস বুলি ক'লেও বেয়া নহ'ব গতিকে মই অভ্যাসটো কৰিব লাগিব যিহেতু আপোনালোকে হয়তো মোক ভিডিঅ'ত দেখিবৰ বাবে বিচাৰিব গতিকে মই অভ্যাস কৰিম অতি সোনকালে আপোনালোকৰ মাজলৈ মই আহি আছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই মোৰ ব্যক্তিগত সকলো কথাক লৈ এটি ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম কিন্তু আপোনালোকে যদি ভিডিঅ'টি আপোনালোকক লাগে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগলৈ আৰু ভিডিঅ' আপোনালোকৰ আগত মই দি যাব পাৰিম ভিডিঅ' বনাব লৈছিলে এটি পলালে তেওঁলোকে আচলতে মোক পইচা বিচাৰি আহিছিলে কিন্তু মই পইচা দিবলৈ নাপালোঁ মোবাইলটো ওলোৱা দেখি তেওঁলোকে ভয়তে নে কি কাৰণে নাজানো কিন্তু তেওঁলোক দৌৰ মাৰিলে বহুতবাৰ মাতিলোঁ কিন্তু তেওঁলোক নাহিলে গতিকে আজিৰ দিনটো এনেকৈয়ে গ'ল ভাল লাগিলে আমি দৌললৈ গ'লোঁ সকলো মোৰ মা গৈছিল মোৰ দাদা দেউতা গৈছিলে আৰু বহুতেই ভাল লাগিলে তাত গৈ যদি আপুনি কিবা এটা আপোনাৰ মন বেয়া হৈ থাকে তেতিয়াহ'লে আপুনি তেনেকুৱা ঠাইলৈ আপুনি ওলাই যাওক আপোনাৰ মনটো নিশ্চয় পাতল লাগিব আৰু ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভাল ভিডিঅ' যাতে মই আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ তাই কামনাই ধন্যবাদ